এই গানটো গোৱা গায়কজনে যদি এই ভিডিঅ'টো পাইছে সি ভাবিছে চাগৈ কেলা মই এনেকুৱাজনী পোৱা কথা কোৱা নাছিলোঁ নহয়। হেল্ল' গাইজটো কি হালচাল তোমালোকৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। মই হেমন্ত আৰু আপোনালোকে চাই আছে এছএন স্ক্ৰলিং। আগতকৈ আমাৰ দেশখন এতিয়া বহুত আপডেট হৈছে। আগতে ল'ৰা ছোৱালীবোৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বিচাৰি হাবাথুৰি খাইছিলে, এতিয়া ককা আইতাবোৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বিচাৰি হাবাথুৰি খাব লৈছে। এই আইতাজনীকে চাওকচোন কেনেকৈ বয়ফ্ৰেণ্ড এটা বিচাৰি হাবাথুৰি খাই ফুৰিছে। হেৰ' আইতা সিহঁতে ছোৱালী, সিহঁতে বয়ফ্ৰেণ্ড বিচাৰিলে এটা নহয় 10টা পাব, কিন্তু আপুনি এবাৰ নিজকে নিজে চাইছেনে? আপুনি পুথি পঢ়া বয়সত আহি ইনষ্টাগ্ৰামত বয়ফ্ৰেণ্ড বিচাৰি ফুৰিলে নহ'ব আইতা, আপোনাৰ এক্সপায়াৰী ডেট গ'ল। মই যদি কেনেবাকৈ বয়ফ্ৰেণ্ড এটা অনলাইনত অৰ্ডাৰ দিওঁ, সেইৰ ল'ৰাটো নাহে, ল'ৰাটোৱে পিন্ধি থকা কাপোৰযোৰহে আহে। আজিকালি বয়ফ্ৰেণ্ডবোৰ এই অনলাইনতহে পায়, ফ্লিপকাৰ্ট, এমেজন, মিছো এইবোৰতহে পায় বয়ফ্ৰেণ্ড। গম পাইছোঁ আইতা, আপোনাক এই বুঢ়া বয়সত যৌৱনটোৱে বৰ বেছিকৈ আমনি কৰিছে। বেছি চিন্তা কৰি থাকিব নালাগে আৰু কেইদিনমান ৰখি দিয়ক, যমৰাজ আহি আপোনাৰ চিন্তা দূৰ কৰি দিব। টাইট জিন্স পিন্ধিলে একদম আইতা 16 বছৰীয়া এজনীয়ে আৰু। হেল্ল' আইতা, আপোনাৰ টাইট জিন্স পিন্ধাৰ বয়স গ'ল, এতিয়া চাদৰ মেখেলা পিন্ধক আৰু। মুখত নাই দাঁত, বিয়া হ'বলৈ উৎপাত। বাহ, মিলিছে কিন্তু দেই। এইটো আকৌ কি কৰে, মাজে মাজে মুখখন লুকুৱাই দিয়ে। দাঁত নাই যে সেইকাৰণে মুখখন ঢাকি দিছে ন। মই ভাবিছিলোঁ আকৌ আপুনি বিড়ি খাই বিড়ি বিচাৰিছে নেকি। এই গানটো গোৱা গায়কজনে যদি এই ভিডিঅ'টো পাইছে সি ভাবিছে চাগৈ কেলা মই এনেকুৱাজনী পোৱা কথা কোৱা নাছিলোঁ নহয়। চ' গাইছ আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাইলৈ পুনৰ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।